নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই আমাৰ বাৰীৰে কাষৰ আম এজোপা আছিল খুৰাহঁতৰ ঘৰত, তাৰে আম 3টা পাৰি আনি লৈ পেলাই বাবা যিহেতু স্কুলৰ পৰা আহিছে, গৰমটো আজি খুব বেছি পৰিছে, দেখিছে আপোনালোকৰ ফালে পৰিছে নাই জনাবচোন। মই ধুনীয়াকৈ কি কৰিছোঁ, আমকেইটা বাকলি গুচাই লৈ পেলাই অলপ ধুনীয়াকৈ পিহনাত মাৰি ল'ম। অলপ পকু পকু হৈছে আমকেইটা, কিন্তু খুব ধুনীয়া লাগিলে খাই। তাৰপৰা মই ভাবিলোঁ ধুনীয়াকৈ আমকেইটা পিহি ল'ম। পিহি লৈ পেলাই বাবাই যিহেতু উৎপাত লগাই আছে খাওঁকৈ, মই ঠাণ্ডা পানী অলপ আনি ল'লোঁ। ফ্ৰিজৰ পানী নহয় দেই, ঠাণ্ডা পানী মটৰৰ পৰা ডাইৰেক্ট আনি লৈ পেলাই, যিহেতু সিয়ে মই খাম, ধুনীয়াকৈ মই পিহি ল'লোঁ। পিহি লৈ ধুনীয়াকৈ ঠাণ্ডা পানীত মিলাই লৈছোঁ ধুনীয়াকৈ। পদুনা পাতো 4-5 খিলা দি দিছোঁ। আপোনালোকে নিদিলেও নাই, কিন্তু মই দি লৈছোঁ, যিহেতু চেণ্টৰ কাৰণে আৰু যিহেতু স্বাস্থ্যৰ কাৰণেও খুব ভাল পদুনা পাতটো গৰমত। মই ধুনীয়াকৈ দি লৈছোঁ। দি লৈ পেলাই মই তাত এতিয়া ধুনীয়াকৈ মই তাক খাবলৈ দিম 3 চামুচ। আপোনালোকৰ যিটো পৰিমাণৰ জোখৰ হয় আৰু সেইটো জোখত দি ল'ব চেনিটো। মই 3 চামুচ দিছোঁ, যিহেতু গৰম বেছি পৰিছে, আৰু অলপ সোৱাদ অনুযায়ী নিমখ দি লৈছোঁ টেষ্টৰ কাৰণে। নিদিলেও কথা নাই। ধুনীয়াকৈ মই ঘুটি লৈছোঁ। ঘুটি লৈ পেলাই গিলাচত বাকিলোঁ। বাকি লৈ পেলাই পদুনা পাত দি দিছোঁ। পদুনা পাত দি লৈ পেলাই মই তাক ধুনীয়াকৈ খাবলৈ দিছোঁ। যিহেতু আপোনালোকেও এবাৰ ট্ৰাই কৰি চাব, সঁচাকৈ বৰ ধুনীয়া খাবলৈ। মই কিন্তু